নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুমিনিয়ে মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ ভাদ মাহৰ 19 তাৰিখ। আজি শিক্ষক দিৱস, গতিকে মই মোৰ ফালৰ পৰা সকলো শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ নতুন ব্লগটি আৰম্ভ কৰিছোঁ। আজিলৈ আপোনালোকক লৈ যাম ঢেকীয়াখোৱা বৰনামঘৰ। এই নামঘৰটি যোৰহাট জিলাত অৱস্থিত। আহকচোন আমাৰ লগত একেলগে দৰ্শন কৰোঁ। গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকিব। কৃষ্ণ কৃষ্ণ বুলি গোপী বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা বান্ধৱ প্রাণ বন্ধু কৃষ্ণ কি পার ঠাকুর অনু এক করা দয়া মায়া সুখ হে দূর বান্ধ সামরাই কলিয়া জয় জয় কৃপাময় দেব দরুপতি তোমার শরণে মাঙ্গু অমূল্য ভকতি বান্ধব হরি হে পরমানন্দ কৃষ্ণ কৃপা সিন্ধু ভকতি আনন্দ রস মাগু
বিন্দু বান্ধবী